Lovers have heartaches that cannot be cured by drugs or sleep or games, but only by seeing their beloved. আমি কিমানে হয়তো কিমানবাৰ ৰুমিৰ কোট বা পোয়েট্ৰি ক্যাপশন হিচাপে ব্যৱহাৰ কৰিছোঁ ছ'চিয়েল মিডিয়াত, হয়নে? এণ্ড ফাইনেলি আমি লাকি বুলিয়ে ক'ব লাগিব যে আমি ৰুমিৰ মছলিয়াম মানে মকবৰা ভিজিট কৰাৰ চান্স পালোঁ। এই মকবৰা বা মছলিয়ামটি টাৰ্কিৰ ছেকেণ্ড মষ্ট ভিজিটেড প্লেচ আফটাৰ টপকাপি পেলেচ মিউজিয়াম। আমি এতিয়া বৰ্তমান গৈ আছোঁ কেপাডকিয়াৰ পৰা পামুখলৈ। ৰাস্তাতে আমি পাওঁ কনিয়াক বুলি জেগা এটা, কনিয়া। তাত আছে ফেমাছ পয়েট মিউজিচিয়ান ৰুমি, আপোনালোকে নাম শুনিছে চাগে ৰুমি। তেওঁৰ যোনটো মছলিয়াম মানে মকবৰা, সেইটো ইয়াতে আছে, সেইটো আমি এতিয়া চাবলৈ যাম। তো ৰাস্তাত পোৱাৰ বাবে আমি ইয়াত সোমাই গৈছোঁ। তো চাওঁ ভিতৰত তেওঁৰ লিখনি বহুত লেংগুৱেজত ট্ৰান্সলেট কৰা হৈছে। তো চাওঁ ভিতৰত গৈ, আপোনালোকেও চাব, আমি ভিতৰত যাওঁতে দেখাম। অ'কে, চি ইউ ইনচাইড। So how famous is this place? This is the second most. গাইডে কোৱা মতে জালালুদ্দিন মহম্মদ ৰুমি মানে ৰুমিৰ পিতৃ বাহাউদ্দিন এই চহৰটিলৈ আহিছিলে আৰু এই মাদ্ৰাছাটিত হেড হিচাপে তেওঁৰ মৃত্যুলৈকে কাম কৰিলে। আৰু ৰুমিও তেওঁৰ এজন ষ্টুডেণ্ট আছিলে। From very far Asia, Europe, Russia. Every year? Every year. 3 million. 3 million. Wow. It's free to enter. It's free. I could see that. ৰুমিৰ দেউতাকৰ মৃত্যুৰ পিছত ৰুমি মলভি পজিশ্যনটি ল'লে আৰু নিজৰ ট্ৰেইনিং কিন্তু কমপ্লিট কৰিলে। এই মাদ্ৰাছাটি শিক্ষা অনুষ্ঠান হিচাপে খুব পপুলাৰ হৈছিলে আৰু সেইবাবে হেনো বহুতো ষ্টুডেণ্টছ ইয়াত এডমিশ্যনৰ বাবে আহিছিলে। বাট এই মাদ্ৰাছাত আকৌ এডমিশ্যন পোৱাটো সহজ নহয়। 3 দিনৰ বাবে তেওঁলোকে এটা পৰীক্ষা দিব লাগে আৰু এই পৰীক্ষাটিত 3 দিন তেওঁলোক নোখোৱাকৈ থাকিব লাগিব, চাইলেণ্টলি আঁঠু কাঢ়ি বহি থাকিব লাগিব। আৰু তেওঁলোকক ডিৰেকশ্যন দিয়া হ'ব কেতিয়া তেওঁলোকে খাব পাৰিব, পানী খাব পাৰিব বা শুব পাৰিব। সেই ডিৰেকশ্যনৰ মতেহে তেওঁলোক চলিব লাগিব 3 দিন আৰু আঁঠু কাঢ়িয়ে বহি থাকিব লাগিব। যদি কোনোবা চিলেক্ট হয় তেতিয়াহ'লে সেই ষ্টুডেণ্টৰ যিযোৰ জোতা বা চেণ্ডেল ৰুমৰ পিনে ফেচ কৰা থাকে, আৰু যদি ষ্টুডেণ্টগৰাকী চিলেক্ট নহয় তেতিয়াহ'লে তেওঁৰ চেণ্ডেল বা জোতাযোৰ বাহিৰৰ পিনে প্লেচ কৰা থাকে, তাৰমানে তেওঁ এক্সিট কৰিব লাগিব। চিলেকশ্যন হৈ যোৱাৰ পিছত আকৌ তেওঁলোকে শিক্ষা আৰু ট্ৰেইনিং ল'ব লাগিব ফৰ 1001 days, 1001 দিনৰ বাবে ট্ৰেইনিং আৰু শিক্ষা। এই মাদ্ৰাছাটিৰ আন এটা ইণ্টাৰেষ্টিং কথা হৈছে এই মাদ্ৰাছাটিত 3খন দৰ্জা আছে। এখন দৰ্জা ষ্টুডেণ্টছৰ বাবে, সেই দৰ্জাখনেৰে তেওঁলোক অহা যোৱা কৰিব। আৰু এখন দৰ্জা হৈছে মৌলবীসকলৰ বাবে, তেওঁলোকেহে সেইখন দৰ্জাৰে অহা যোৱা কৰে। আৰু এখন দৰ্জা হৈছে শিক্ষাগুৰুসকলৰ বাবে, তেওঁলোকে সেইখন দৰ্জাৰে অহা যোৱা কৰে। আৰু এখন দৰ্জা আছে যিখন হৈছে এক্সিট ড'ৰ, মানে কেতিয়াবা যদি কোনোবা এক্সপেল হয় বা কাৰোবাক যদি উলিয়াই দিবলগীয়া হয় তেওঁলোকে সেইখন দৰ্জাৰেহে এক্সিট কৰিব, যাতে কোনেও গম নাপায়। বহু স্কলাৰ, ৰুলাৰ, কিং, চেইণ্টছ তেওঁলোকে ৰুমিৰ বিষয়ে লিখি কণ্ট্ৰিবিউট কৰিছে আৰু সেই কণ্ট্ৰিবিউশ্যনসমূহেই এনেকৈ ৱালত ফ্ৰেম কৰা আছে। সব ইছলামিক লেংগুৱেজ বা এৰাবিকত লিখা আছে, গতিকে কি লিখা আছে আমি বুজিব নোৱাৰিলোঁ। ৰুমিৰ পোয়েট্ৰি, পোয়েমছ বা মিউজিকৰ বিষয়ে বা লিৰিক্সৰ বিষয়ে চবেই জানে, কিন্তু তাৰ আৰম্ভণি কেতিয়া হৈছিল জানেনে? ইণ্টাৰেষ্টিং। ৰুমিৰ জীৱনলৈ এটি ড্ৰাষ্টিক চেঞ্জ আহিছিলে 1244ত, আৰু সেয়া গাইডে কোৱা মতে। যেতিয়া ৰুমিয়ে লগ পালে শামছ
তাব্ৰেজক। শামছ তাব্ৰেজ হৈছে এগৰাকী যাযাবৰী ছুফিজিমৰ ঋষিমুনি বুলি ক'লেও ভুল নহ'ব। ছুফিজিমৰ বিষয়ে ৰুমিয়ে তেওঁৰ পৰা শিক্ষা লাভ কৰিলে। ৰুমি শামছ তাব্ৰিজৰ সৈতে বিলীন হৈ গৈছিলে আৰু বহুতে এইটোও কয় যে ৰুমিয়ে হেনো তেওঁৰ তাত ঈশ্বৰক দেখা পাইছিলে। ৰুমি তেওঁৰ সৈতে বিলীন হৈ পৰিছিলে। কিন্তু আনফৰ্চুনেটলি ৰুমি শামছ তাব্ৰিজৰ সৈতে ইমানেই ব্যস্ত হৈ পৰিছিল যে ৰুমিৰ ষ্টুডেণ্টসকলে তেওঁক নেদেখা হৈ গ'ল, সময় কটাব নোৱাৰা হৈ গ'ল আৰু সেইটোৰ কাৰণে হিংসাতে বা ঈৰ্ষাতে ৰুমিৰ ষ্টুডেণ্টসকলে শামছ তাব্ৰিজৰ হেনো মাৰ্ডাৰ কৰিছিলে। শামছ তাব্ৰিজৰ মৃত্যুত ৰুমি একেবাৰে ভাগি পৰিছিল আৰু সেই ছুফিজিমৰ শিক্ষাই তেওঁক স্পিৰিচুৱেলি ইভলভ কৰিবলৈ হেল্প কৰিলে। আৰু তাৰ পিছতে আৰম্ভ হ'ল ৰুমিৰ সেই পয়েট্ৰি, সেই লিৰিক্স আৰু সেই পয়েম। তেওঁ নিজৰ দুখ, নিজৰ সুখখিনি লিৰিক্স, পয়েমছ, ভাৰ্চেছৰ জৰিয়তে এক্সপ্ৰেছ কৰা ষ্টাৰ্ট কৰিলে। আৰু কোৱা হয় যে 40,000তকৈও অধিক ভাৰ্চেছ ৰুমিয়ে লিখিছে। আৰু আল্টিমেটলি 1273ত ৰুমিৰ মৃত্যু হ'ল। আৰু এই মকবৰাটিতে ৰুমিৰ পিতৃৰ লগতে ৰুমিকো কবৰ দিয়া হ'ল ইন দিছ বিউটিফুল গ্ৰীণ বিল্ডিং ইন কোনিয়া। আৰু বাকী যিবোৰ কবৰ আপুনি দেখিছে সেয়া অন্য মৌলভী বা স্কলাৰসকলৰ হয়, কিন্তু আটাইতকৈ ডাঙৰ যিটো আপুনি কবৰ দেখিছে সেয়া হৈছে ৰুমিৰ পিতৃ বাহাউদ্দিন আৰু তেওঁৰ সমীপতে আছে ৰুমিৰ কবৰটি। মকবৰাটিৰ ওচৰতে এটি মিউজিয়ামো আছে য'ত বহু ধৰণৰ বস্তু ডিছপ্লে কৰা আছে। তাৰ ভিতৰত আটাইতকৈ ইণ্টাৰেষ্টিং যিটো মই পালোঁ সেইটো হৈছে ৱৰ্ল্ডৰ আটাইতকৈ স্মলেষ্ট কোৰাণখন, যিখন চাবৰ কাৰণে স্পেচিয়েল গ্লাছ লাগে। এইটো চামাৰী অফ লাইফ এওঁলোকৰ মতে। দিছ ইজ বিগিনিং। আমি অকলে জন্ম হওঁ, তাৰপিছত আমাৰ বিয়া হয়, আমি পাৰ্টনাৰ পাওঁ, তাৰপিছত 3টা হয় আমাৰ ল'ৰা ছোৱালী, মানে হাজবেণ্ড ৱাইফ বাচ্চা। তাৰপিছত ল'ৰা ছোৱালী বিয়া হোৱাৰ পিছত আকৌ হাজবেণ্ড ৱাইফ অকলশৰীয়া 2টা। আৰু যেতিয়া জীৱনটো শেষ আমি অকলেই নোহোৱা হৈ যাওঁ জীৱনৰ পৰা। চ' দিছ ইজ দ্য চামাৰী অফ লাইফ একৰ্ডিং টু ইছলাম। জাৰ্ণি আৰম্ভ হয় অকলশৰে আৰু শেষ হয় জীৱনটো অকলশৰে। So stop spreading hate. এই মকবৰা বা মিউজিয়ামটিৰ পৰা ওলাই এটা কথা শিকিলোঁ যে লাইফ ইজ ভেৰি বিউটিফুল ইফ ইউ ৱান্ট টু মেক ইট। আৰু এটি ৰুমিৰ কোটেৰেই এই ভিডিঅ'টিও সামৰিব চেষ্টা কৰিম, আৰু সেয়া হৈছে Yesterday I was clever, so I wanted to change the world. Today I am wise, so I am changing myself.